ফুড ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পুনৰ এটি চেলেঞ্জ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আপোনালোকে চাগে নিশ্চয় দেখিছে চেলেঞ্জ ভিডিঅ' মোৰ আগৰ। মই মেগী চেলেঞ্জ কৰিছিলোঁ, আকৌ মই পিঠা মেকিং চেলেঞ্জ আৰু ব্লেক ফুড চেলেঞ্জো কৰিছিলোঁ। নিশ্চয় আপোনালোকে ভাল পালে চাই। আৰু পিঠা মেকিং চেলেঞ্জতো বহুতেই জমনি হৈছিলে, আপোনালোকে দেখিছিলে বৰ্ণালীৰ কি অৱস্থা হৈছিলে। আৰু আজিও আপোনালোকে ভাল পাব নিশ্চয়, বহুত এনজয় কৰিব বুলি ভাবিছোঁ। কাৰণ আজিও এটা বহুত ভাল চেলেঞ্জ লৈ আহিছোঁ, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আৰু থাম্বনেইল দেখিতো আপোনালোকে চাগে এতিয়ালৈকে গম পালেই যে কিহৰ ওপৰত হ'ব চেলেঞ্জটো। আৰু আজিও মই বৰ্ণালীৰ লগতে কৰিম চেলেঞ্জটো। আৰু এয়া বৰ্ণালী। হাই ফ্ৰেণ্ডছ, তাইতো ক'লে আজি চেলেঞ্জটো কি হ'ব, গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওক। আৰু ভিডিঅ'টো আজি বহুতেই হেৰি হ'ব अबे जल्दी बोल। আৰু পানিছমেণ্টটো বহুত ভয়ংকৰ হ'ব আৰু লগতে ভালো হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক। গতিকে আপোনালোকেতো গম পালেই এতিয়া কথাবিলাক যে কাৰ লগত চেলেঞ্জ হ'ব আৰু আমি কি খাম কি নাখাম, থাম্বনেইলটো যিহেতু দেখিলে। আৰু এতিয়া পলম নকৰি ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিব লৈছোঁ। কিন্তু এটা কথা, ষ্টাৰ্ট কৰাৰ আগতে আজি আমি এটা প্ৰমাণ চাওঁ বুলি ভাবিছোঁ। কথাটো হ'ল এইটো যে মানুহে কোৱা শুনিছোঁ আৰু দেই, যে 20 টকীয়া কুৰকুৰিটোত অলপ বেছিকৈ থাকে বুলি কয়, আৰু এইটো হ'ল 10 টকীয়া কুৰকুৰি, যোনটোত অলপমান কম থাকে বুলি কয় দেই। কিন্তু আমিতো এনেকুৱাও কৰিব পাৰোঁ যে 20 টকীয়া এটা নাখাই মেলি আমি দুটা 10 টকীয়া আমি ট্ৰাই কৰিব পাৰোঁ। গতিকে বৰ্ণালীয়ে মই আজি ভাবিলোঁ যে দুটা কুৰকুৰি 10 টকীয়া দুটা আনিলোঁ, আৰু এইফালে আনিলোঁ আমি এটা 20 টকীয়া। তো এতিয়া কথাটো হ'ল যে আমি এতিয়া এখন প্লেটত আমি দুটা 10 টকীয়া কুৰকুৰি আমি ইয়াত খুলি চাম, আৰু এইখন প্লেটত আমি 20 টকীয়াটো আমি খুলি চাম। আৰু তেতিয়া আমি গম পাম কথাটো যে একচুৱেলি কি হয়। কিন্তু সাধাৰণতে বাৰু ইয়াত এনে পেকেটত উল্লেখ কৰা থাকে যে এইটো আপোনাৰ 47 গ্ৰাম থাকে দেই। 10 টকীয়া এটা কুৰকুৰিত 47 গ্ৰাম থাকে, আৰু 20 টকীয়াটোত আপোনাৰ থাকে 90 গ্ৰাম। আপোনালোকে চাওকচোন, দেখিছে চাগে স্ক্ৰীণত আপোনালোকে, ইয়াত 90 গ্ৰাম বুলি লিখা আছে। আৰু সেয়েহে আমি আজি এতিয়া প্ৰমাণ এটা চাম। আৰু এটা ইণ্টাৰেষ্টিং কথা যে আজিকালি কুৰকুৰি বা চিপছ খালে লাভো হয় আকৌ দেই। কাৰণ যাৰ যাৰ এয়াৰটেলৰ চিম আছে, আপোনালোকে এটা কথা জানিব পাৰিব যে এয়াৰটেল চিম যাৰ আছে তাৰ 2 GB ফ্ৰী নেট পায়, বহুত ভাল সেইটো কাৰণে। আৰু সেইটো কাৰণে আপোনালোকে জানে কি কৰিব লাগিব। যিসকলে খাইছে এই কুৰকুৰিটো খোলাৰ লগে লগে ভিতৰত আপোনালোকে এটা কুপন পাব। তাৰ পৰা আপোনালোকে মোবাইলত টাইপ কৰি মেলি, আৰু ইয়াত লিখা আছে পিছফালে ইনষ্ট্ৰাকশ্যনবিলাক কি কৰিব লাগে, সেইটো মই বিশেষ নকওঁ, দীঘলীয়া নকৰোঁ, আপোনালোকে নিজে চাই ল'ব। আৰু ইয়াৰ মতে আপোনালোকে যদি কৰে তেতিয়াহ'লে আপোনালোকে 2 GB নেট ফ্ৰী পাব। নিশ্চয় হেল্পফুল হ'ব, নহয় জানো? গতিকে এতিয়া তাই খুলিব 20 টকীয়া কুৰকুৰিটো, আৰু মই ইয়াত খুলিম 10 টকীয়া দুটা কুৰকুৰি। বৰ্ণালী ৰেডি। গতিকে বৰ্ণালীয়ে খুলি দিলে কুৰকুৰি পেকেট, আৰু ময়ো খুলি দিলোঁ। ইণ্টাৰেষ্টিং কথা আপোনালোকে মন কৰকচোন, এয়া চাওক, 20 টকীয়া কুৰকুৰি পেকেটটোত ইমানখিনি পোৱা যায়, আৰু 10 টকীয়া দুটাত যদি মই মিলাই দিওঁ তেতিয়াহ'লে ইমানখিনি কুৰকুৰি পোৱা যায়। এতিয়া কথাটো হ'ল, মোৰ ফালৰ পৰা মই প্ৰিফাৰ কৰিম এতিয়া 10 টকীয়া কুৰকুৰিটো। কাৰণ কেলৈ 10 টকীয়াকৈ দুটা কিনা হয়, তেতিয়া কি হয়, কুৰকুৰি যেন সৰহকৈ পাইছোঁ, সেই ফিলটো আহিছে। আপোনালোকে চাওকচোন, কুৰকুৰি কি হয়, পিচকেইটা অকণমান ডাঙৰ ডাঙৰ পাইছোঁ ইয়াত। কিন্তু 20 টকীয়াটোত মোৰ লগা নাই যেন ডাঙৰ, অকণমান থিন হয়, দেখিছেনে? গতিকে আজিৰ পৰা কিন্তু মই 10 টকীয়াহে কিনিম দেই।
1 3 2 1 3 2 1 go second guys. Kak. বঢ়িয়া লাগিছে টাইম গৈ আছে ন খাইছ 11 মিনিট হ'ল 11 মিনিট জলদি কৰা জলদি দেখি মুখত পাই কিমানত শেষ আছে সো আপোনালোকে দেখিলে মোৰ কুৰকুৰি খাই এতিয়া শেষ হৈ গ'ল ফিনিছ এয়া থালখন দেখিলে আপোনালোকে আৰু আজি মই কুৰকুৰি চেলেঞ্জত জিকিছোঁ আৰু এয়া বৰ্ণালী বৰ্তমান তাই খোৱা অৱস্থাতে আছে তাই খাই আছে 11 মিনিট ওপৰ হৈ গ'ল তাই কিন্তু খাই আছে তাই শেষে নহৈছে তাই আজি খাই থাকিব শেষে নহৈছে লাহে লাহে এয়া পানীৰ লগত খাই আছে ধুনীয়াকৈ চুবাই আৰু মোৰটো খতম হৈ গ'ল আৰু এতিয়া আহিব পানিছমেণ্ট পৰ্ব আৰু পানিছমেণ্ট যিহেতু আমি আপোনালোকক আগতে কৈছিলোঁ যে ভয়ংকৰ হ'ব ইণ্টাৰেষ্টিং হ'ব আৰু ভালো লাগিব আপোনালোকে এনজয় কৰিছে নিশ্চয় ভিডিঅ'টো চাই গতিকে এতিয়া চাই থাকক পানিছমেণ্টটো কি হ'ব আৰু আজি বৰ্ণালীয়ে পাব পানিছমেণ্টটো পাব আৰু আমি আপোনালোকক দেখুৱাম এতিয়া অলপ মানে বেলেগ ধৰণৰ আৰু পানিছমেণ্টটো চ' ৱেইট এণ্ড ৱাচ এয়া এতিয়া পানিছমেণ্ট ষ্টাৰ্ট হ'বলৈ গৈ আছে আৰু বৰ্ণালী একো গম নাপায় পানিছমেণ্ট কি হ'ব এইটো মানে একদম ছাৰপ্ৰাইজ আৰু এয়া দেখিছে মই কি লৈছোঁ আজি দেই ভাবি পোৱা নাই কি হ'ব যি হ'লেও একদম কৰিবই লাগিব কিন্তু আজি এয়া গামোচা লৈছোঁ আৰু এইখন বান্ধিম এতিয়া তাইৰ মোৰ চকুত চকু নাক চব বান্ধি দিছোঁ নাকটো বান্ধি দিছোঁ দেখিব উশাহ পাইছ নাই পাইছোঁ কবি আকৌ উশাহটো বন্ধ কৰা নাই পিছে চকুহে বন্ধ কৰিব বিচাৰিছোঁ দেই নিজে মিলাই ল আকৌ চিট কৰিব নোৱাৰো ন সেইকাৰণে নাক চাই বন্ধ কৰি দিছোঁ কি হৈছে চাওঁ কি
কি দেখাইছো ক কি দেখাইছা তোৰ আগত মই কি কৰিছ বা কৰি আছো নেকি তই দেখিছ নেকি নে কৈছো মই নাই দেখা হে নাই দেখা সঁচাকৈ নাই অঁ হ'ব দে এইবাৰ আহিব ফাংচন বেছি টাইট হৈছে নেকি বাৰু নাই হোৱা ঠিকে আছে আচ্ছা এতিয়া আমাৰ কিবা এটা হ'বলৈ গৈ আছে এতিয়া চাহ বৰ্ণালী মইতো কিবা এটা খাবলৈ দিম যিহেতু পানিছমেণ্ট হয় অঁ আৰু যি খুৱাওঁ সেইটো তই খাব লাগিব তই লাহেকৈ মোৰ কাৰণে ঘূৰি আছোঁ লাহেকৈ বাৰু দুখ নাপাওঁ বাৰু অকণমান বহিলে তই প্ৰথমে বস্তুটো কিন্তু শুনিব লাগিব কি বস্তু তই ক'ব লাগিব দেই নামটো আচ্ছা তোক মই নামটো ক'ব লাগিব প্ৰথমে অঁ প্ৰথমে নামটো ক'ব লাগিব তাৰপিছত তই খাব লাগিব মই বেছিও নহয় বাৰু একামো খাই দিলে হ'ব সিমানখিনি মানে তোক মৰম চাইছোঁ বাৰু দে এতিয়া তই ক তোৰ ওচৰত কি ঘূৰি আছে নাকটো ক শুন কবিল হৈছে নেকি বাৰু তোৰ কেনেবাকৈ কি গোন্ধ পাইছ কচোন ফেনৰ বতাহ উৰি গৈছে গ ঠিক আছে অলপ দেৰি আমি ৱেইট কৰিছোঁ ফেনখন অফ কৰি লওঁ দেই আৰু এয়া আকৌ গোন্ধটো তিতা কেৰেলা য়েছ সেইটো জিকিলে বাৰু এতিয়া তই খাব লাগিব কেনেকৈ খাম এতিয়া মই তই একাম কৰিছা মুখখন লাহেকৈ মেলি দে অলপ হ'লেও খাব লাগিব চাব মুখখন আৰু অলপ মেল অঁ কামোৰ 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 খা চুবাব লাগিব চুবা গিলিব লাগিব কিন্তু সেইটোৱে কথা খোৱালো আজি ঠিক আছে এতিয়া লাহেকৈ তাইৰ চকু চুকি খুলি দিওঁ এতিয়া মুক্তি পাইছে এতিয়া তিতাৰ পৰা মুক্তি পাইছে এতিয়াহে ভাল লাগিছে পানী অলপ খাই লওঁ কুলকুলি কৰি লওঁ একেবাৰে তিতা কেৰেলা খোৱালো আজি পুৰা তিতা মুখখন পৰা তিতা লাগি আছে তিতা কেৰেলা খোৱালে এজনীয়ে গোটেই নলী তিতা হৈ আছে মোৰ অৱস্থা বেয়া আৰু হাৰিব মই জিকিলোঁ আই এম দ্য উইনাৰ গতিকে আপোনালোকে দেখিলে যে তাই পানিছমেণ্ট পালে আৰু মই জিকিলোঁ আৰু আপোনালোকে নিশ্চয় এনজয় কৰিলে আজি ভিডিঅ'টো চাই এনেকুৱা আৰু ভিডিঅ' আকৌ আমি আনিম আৰু বহুতেই ইণ্টাৰেষ্টিং হ'ব এনেকৈ আৰু আপোনালোকে যদি কোনোবাই বিচাৰে যে কিহৰ ওপৰত মানে চেলেঞ্জ লাগে তেন্তে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ পাৰিব আৰু এয়া বৰ্ণালী কিবা কয় তাই হাৰি গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই থাকক আগলৈ আৰু এনেকুৱা ভিডিঅ' আহিব তাৰ পৰা মই এয়া কুৰকুৰি এটা খাই দিছোঁ স্পকচোন এতিয়ালৈকে শেষ কৰিব নোৱাৰিলে এই লাষ্ট মই আকৌ এটা কুৰকুৰি এটা খাই দিছোঁ মোৰ বহিটো দেৰি হ'ল এডোখৰ বিষালে 3 2 1 Thank you